প্ৰিয় শ্ৰোতা বন্ধুসকল, আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ আৰু পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতি লৈ মই ৰুহি আহমেদ আজি আপোনালোকৰ মাজত উপস্থিত হৈছোহি লগত লৈ ভিন্ন কবিৰ ভিন্ন কবিতা। তেন্তে আহিছোঁ আজিৰ কবিতালৈ। আজিৰ কবিতাৰ কবি হৈছে সুদূৰ বৰপেটা জিলাৰ কবি তথা সাংবাদিক হানিফ আলী আহমেদ আৰু তেখেতৰ কবিতা হৈছে নিসংগ। তেখেতৰ কবিতাৰ শিৰোনাম নিসংগ। বৰ্তমান সমাজখনত চলি থকা বিভিন্ন ধৰণৰ কুসংস্কাৰ বিভিন্ন কথা উল্লেখ কৰি তেওঁ নিজৰ কবিতাটি প্ৰয়াস কৰিছে আৰু নিসংগ হৈ নিজেই যুঁজিবলৈ এক সংগ্ৰাম কৰিছে। আহকচোন শুনো তেওঁৰ এই কবিতাটি। হানিফ আলী আহমেদৰ কবিতা নিসংগ, আবৃত্তি ৰুহি আহমেদ। দেশত এতিয়া সোপন্থী বাওঁপন্থী ৰাজনীতি, গণতন্ত্ৰৰ মূল মন্ত্ৰ ৰাইজৰ উন্নতি। হিন্দু মুছলমান খ্ৰীষ্টান মন্ত্ৰ জপি ৰজাই লুটি পুতি খাইছে ৰাইজৰ সম্পত্তি। দলিতৰ নামত মাৰিছে মানুহ, মুছলমানৰ নামত জেহাদী। সঁচা ক'লে হয় দেশদ্ৰোহী আৰু মিছাক জপ কৰিলে হয় স্বদেশ প্ৰেমী। বিদেশীৰ ভৰি চুই সেৱা কৰা চতুৰালি আজি কেনেকৈ বিলোৱা দেশ প্ৰেমৰ বাণী। স্বাধীনতাৰ হকে প্ৰাণ বিসৰ্জন দিয়া শ্বহীদ তোমালোকৰ চকুত আজি হয় বিদেশী। ইতিহাস পুনৰ লিখন সমিতি তোমাৰ, বগা কাগজ কলা কৰিবা মিছা লিখনৰ। সৎ অসতক বিপৰীত কৰিবা, স্বাৰ্থ সিদ্ধি কৰিব গৈ উজুতিত পৰিবা। ভাল কাম কৰিবলৈ তোমালোকৰ নাই সাহস, বেয়া কৰিবলৈও যে লগত লৈ যোৱা শতক। মানুহজনৰ বিৰুদ্ধে চাটুক লগাই দেশ ধ্বংস কিয় কৰা মহাশয়। মানুহজনৰ বিৰুদ্ধে চাটুক লগাই দেশ ধ্বংস কিয় কৰা মহাশয়। অকোৱা পকোৱা কাইটীয়া বাটেৰে মোৰ যাত্ৰা সত্যৰ বীজ ৰোপণৰ। এজন দুজন কৰি আটাই গ'লে আঁতৰি, টেলিভিছন নেটত চালোঁ তাৰ বাতৰি। অস্থিৰ হ'লোঁ মই নিসংগ হৈ, অকলেই গুচাম মই বাটৰ কাইত ৰৈ ৰৈ। সমাজৰ চকুত দেশদ্ৰোহী জাতিদ্ৰোহী দহৰ হকেই সজাম মই ফুলনি মনোগ্ৰাহী। নহয় মই নিসংগ, আছে মোৰ চাহ সংগ। পাৰিম সাগৰ সাঁতুৰিব, তেন্তে কিয় নোৱাৰিম দেশ তৰিব। জীৱন আছে মানে যুঁজি যাম, অপশক্তি সিপাৰে উভালিম। ৰজাঘৰৰ শক্তিয়ে মানিব হাৰ, প্ৰতিষ্ঠিত হ'ব গণতন্ত্ৰৰ জয় জয়কাৰ। ভিডিঅ'টি চোৱাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ। প্ৰিয় কবিসকল, আপোনালোকেও যদি বিচাৰে আপোনাৰ কবিতা মোৰ চেনেলত এইদৰে প্ৰকাশ কৰাৰ, মোৰ কমেণ্ট বক্সত আপোনাৰ কবিতাটো কমেণ্ট কৰিলেই হ'ল। ইয়াৰ পিছৰ সপ্তাহত আপোনাৰ কবিতাও এইদৰে চেনেলত প্ৰকাশ কৰা হ'ব।